নমস্কাৰ আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হল শনিবাৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আহি পৰিছে সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ অন্তিম সিনেমা ৰৈ ৰৈ বিনালে সম্পৰ্কত কেইবাটাও বিস্ফোৰক মন্তব্য আপুনি যদি প্ৰকৃত জুবিন অনুৰাগী বা অসমীয়া হৈ থাকে তেনেহলে ভিডিঅটো যিমান পাৰে শেয়াৰ কৰি দিব লগতে জুবিনৰ ন্যায় বিচাৰি এতিয়াও আপুনি লিখি যাওক #justice4Jubin বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যিসকলৰ ভোট লাগে 26ত নিৰ্বাচনত জিকিম বুলি তেওঁলোকে কালি সিনেমা চাব গৈছিল জুবিনৰ অন্তিম সিনেমা ৰৈ ৰৈ বিনালে এই ছবিখন যিসকল ৰজা হবলৈ মন আছে তেওঁলোকে কালিয়ে চাব গৈছে আমি সময় মতন চাম এই বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ মতামত নিশ্চয় কমেন্টত জনাই যাব লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াসকলৰ বিৰুদ্ধেও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে মিয়াৰ বিৰুদ্ধে গৰ্জিল এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াই অসমখন হেক কৰিব লৈছে অসমৰ ভৱিষ্যত হেক কৰিব মিয়াসকলে মুছলমানসকলে আসন দখল কৰিব মুছলমানসকলক পেছাৰত ৰাখিব লাগিব অন্যথা অসমৰ পৰিস্থিতি অতিকে ভয়ানক হ'ব এই বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি পৰিছে আন এটা খবৰ অসমৰ হিয়াৰ আমোদ জুবিনগাৰ্গৰ অন্তিম সিনেমা ৰৈ ৰৈ বিনালেৰ উপাৰ্জন এদিনতে 4 কোটি টকা এই বুলি ঘোষণা কৰিলে সংবাদ মাধ্যমত প্ৰথম দিনাই 4 কোটি টকা উপাৰ্জন কৰিলে জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে এই সিনেমাখন অসমীয়া জগতৰ প্ৰথম স্থানত দখল কৰিব বুলিও জুবিন গাৰ্গৰ অন্তিম সিনেমা ৰৈ ৰৈ বিনালে এক হিষ্টৰীত আকৰ্ষিত কৰিব এই বুলি মন্তব্য কৰিলে কেইবাটাও বুদ্ধিজীৱী ৰৈ ৰৈ বিনালে ছবিখন সকলো সিনেমাকে চেৰ পেলাই প্ৰথম দিনাই উপাৰ্জন কৰিলে 4 কোটি টকা আপুনি যদি প্ৰকৃত জুবিন অনুৰাগী আৰু অসমীয়া হৈ থাকে তেনেহলে জুবিনৰ ৰৈ ৰৈ বিনালে ছবিখনৰ বাবে এটা শেয়াৰ কৰি দিয়ক যাতে বিশ্বৰ মানুহে জানিব পাৰে জুবিনৰ অন্তিম সিনেমা ৰৈ ৰৈ বিনালৰ প্ৰথম দিনা কালেকচন কিমান টকা হৈছিল প্ৰথমটো খবৰ জুবিন গাৰ্গৰ অন্তিম সিনেমা ৰৈ ৰৈ মুকলি হোৱাৰ পিছতেই আহি পৰিছে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত এক ভয়ংকৰ খবৰ 17 ডিচেম্বৰে পূৰ্বে এছআইডিয়ে দাখিল কৰিব জুবিনৰ মৃত্যুৰ সম্পূৰ্ণ চাৰ্জশ্বিট জুবিন গাৰ্গৰ সম্পূৰ্ণ ন্যায় লাভ কৰিব বুলিও জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ন্যায়ক লৈ আমি সিৰিয়াছলি এছআইডি ৰিপৰ্ট প্ৰকাশ কৰিম বহু নজনা কথা পোহৰত আহিব এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় মই আগতেই কৈছিলো জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি এই কথাটো মই এটা লাইভত হত্যা বুলি কৈছিলো মুখ্যমন্ত্ৰী যি কয় হিটো ভাবি চিন্তি কয় এটা কথাও মুখ্যমন্ত্ৰী নজনাকে নকয় এই বুলি কৈ কলে ডিচেম্বৰত ডেডলাইন বান্ধি দিলো সকলো গম পাব জুবিনৰ মৃত্যুৰ আঁৰৰ কাহিনী কি আছিল কোনে জুবিনক হত্যা কৰা হৈছিল এই বুলি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই